Hello dear students. প্ৰথম ক্লাছটোত আমি লাইটৰ বিষয়ে ইন্ট্ৰডাকশন দিলো। আমি তাৰ সমতল দাপনৰ বিষয়ে পঢ়িলো, স্ফেৰিকেল দাপন আৰু তাৰ যিবোৰ সংজ্ঞাসমূহ আছিলে সেইবোৰ আমি চালো। আশা কৰো তোমালোকে ক্লাছটো চাইছা আৰু যিয়ে চোৱা নাই প্ৰথম সেই ক্লাছটো গৈ এবাৰ চাই লোৱা, তাৰ লিংক ডেসক্ৰিপচনত দিয়া থাকিব। আৰু আহা আজি আমি তাৰ পিছৰখিনিৰ পৰা আৰম্ভ কৰো। পিছৰখিনি কি আছে হ'ব যে প্ৰতিবিম্ব গঠন। প্ৰতিবিম্ব গঠনৰ নিয়ম কিছু থাকে। এতিয়া আমি কালি অবতল দাপন পাইছিলো আৰু উত্তল দাপন পাইছিলো, হয়নে? এইখন যেতিয়া আমি এনেকে এখন লম, এইখন কি দাপন হ'ব বাৰু? এইখন হৈ যাব অবতল দাপন, নহয় জানো? এতিয়া এইখন হ'ব অবতল দাপন। এতিয়া অবতল দাপন যেতিয়া আমি লম আৰু যদি আমি এনে ধৰণে লওঁ তেতিয়াহ'লে এইখন কি হৈ যাব তোমাৰ উত্তল দাপন। কি হ'ব? উত্তল দাপন। সো এতিয়া অবতল দাপনৰ ক্ষেত্ৰত যদি তোমাৰ লাইট আহি পৰে সি কেনে ধৰণে যাব, বা উত্তল দাপনৰ ক্ষেত্ৰতো লাইট যেতিয়া আহি পৰিব সি কেনে ধৰণে যাব, তাকে লৈ পেলাই আমি ক্লাছটো আৰম্ভ কৰিম। এয়া চোৱা, যেতিয়া আমি অবতল দাপন এখন ল'ম, আমি কালি পঢ়িছিলো যে ইয়াৰ মাজত কি থাকিব? মাজত থাকিব পোলটো, নহয় জানো? গতিকে এনেধৰণে আঁকি ললো, আঁকি লৈ পেলাই আমি কি কৰিম, এনে ধৰণে এডাল চিন পাৰি ল'ম। গতিকে এইডাল যেতিয়া পাৰিলো, ইয়াতে তোমাৰ কি হ'ব, আমি এটা আইডিয়া কৰি পেলাই আমি যিটো মাজত হ'ব, মাজৰ পইণ্টৰ নাম কি আছিলে? ভাঁজ কেন্দ্ৰ, আৰু তাক আমি কিহে লিখো? চি। গতিকে এইটোক ইংলিছত কি বুলি কোৱা হয়? চেণ্টাৰ অফ কাৰ্ভেচাৰ। আৰু এইটো পইণ্টক আমি কি বুলি ক'ম? এইটো পইণ্টক আমি ক'ম পোল, নহয় জানো? এতিয়া চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু পোল। আৰু মাজত কি থাকিব? মাজত কি থাকিব? মাজত থাকিব নাভি, অৰ্থাৎ ইংলিছত কি বুলি কোৱা হয় তোমাৰ ফোকাছ। কালি আমি ইয়াৰ ৰিলেশ্যন এটাও পাইছিলো, ফোকাছ আৰু ৰেডিয়াছ অফ কাৰ্ভেচাৰৰ মাজৰ কি ৰিলেশ্যন হ'ব, মানে ভাঁজ ব্যাসাৰ্ধ আৰু এই ফোকেল লেন্থ বা ফোকাছ দৈৰ্ঘ্যৰ মাজত কি ৰিলেশ্যন হ'ব সেইটো আমি পাইছিলো। যাৰ মনত আছে বা যিয়ে পঢ়িছিলা সেই সিহঁতে কমেন্ট কৰি জনাবা ৰিলেশ্যনটো কেৱল। গতিকে এতিয়া চোৱা, এই যে নিয়ম মাত্ৰ চাৰিটা। গতিকে এই চাৰিটা নিয়ম আমি চাই ল'ম আৰু তাক কেনেধৰণে ব্যৱহাৰ কৰিবলৈ আমি সেইটো শিকিম। যেতিয়া প্ৰথম তোমাৰ এডাল ৰশ্মি দূৰৰ পৰা আহিব, দূৰৰ পৰা যেতিয়া আহিব, ধৰি ল'ম যে আমি ইয়াৰ এই মুখ্য অক্ষ, হয়নে নহয়? যি চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু পোলৰ মাজে যিডাল ৰেখা পাৰ হৈছে সেইডালক আমি কি বুলি ক'ম? মুখ্য অক্ষ আৰু বা প্ৰিন্সিপাল এক্সিছ। এতিয়া ইয়াৰ সমান্তৰালভাৱে যিডাল ৰেখা আহিব সেই ৰেখাডাল ধৰি লোৱা আঁকিছো, এনেকে ললো, লৈ এডাল সমান্তৰাল ৰেখা আমি আঁকিলো। কাৰ লগত সমান্তৰাল? যে মুখ্য অক্ষৰ লগত সমান্তৰাল। এতিয়া কোন ফালৰ পৰা আহিছে সেইটো কেনেকে বুজাম? সেইটো এই ধৰণে এৰো মাৰ্ক দি বুজাম, নহয় জানো? গতিকে এৰো মাৰ্ক দি বুজাইছো, গম পাইছো যে আমি এইটো চাইডৰ পৰা এইটো চাইডে ই আহি আছে। এতিয়া যেতিয়া সমান্তৰাল ভাৱে আহিব, মুখ্য অক্ষৰ সমান্তৰাল ভাৱে আহিব, তেতিয়া সি যেতিয়া কি হ'ব? ৰিফ্লেক্ট হ'ব, প্ৰতিফলিত হ'ব। গতিকে প্ৰতিফলিত হৈ পেলাই সদায় তোমাৰ ফোকাছৰ মাজেৰে পাৰ হৈ যাব। এতিয়া প্ৰতিফলিত হৈ কোনফালে পাৰ হৈ যাব? ফোকাছৰ মাজেৰে। আৰু এইখন কি দাপন হৈ আছে আমাৰ? অবতল দাপন। অবতল দাপন। এতিয়া বুজি পাইছেনে বাৰু বস্তুটো? যে এডাল ৰশ্মি যেতিয়া মুখ্য অক্ষৰ সমান্তৰাল ভাৱে আহিব, তেতিয়া সি খুন্দা খোৱাৰ পিছত প্ৰতিফলিত কোন দিশে হ'ব? ফোকাছৰ মাজেৰে। গতিকে এইখিনি, এইটো আমি কিহত পালো? অবতল দাপনৰ ক্ষেত্ৰত। এতিয়া আমি চাম উত্তল দাপনৰ ক্ষেত্ৰত কি হ'ব। এতিয়া চাবা উত্তল দাপন। উত্তল দাপনত প্ৰতিফলিত পৃষ্ঠ কোনটো হ'ব? এইটো নে এইটো? যিটো চাইডে তোমাৰ আমি এনেধৰণে ছবি আঁকি থৈছো, মানে ডাঠ কৰি থৈছো, মানে সেইটো চাইড কি হ'ব? অপেক, অস্বচ্ছ। গতিকে আমাৰ প্ৰতিফলিত পৃষ্ঠ কি হ'ব? এইটো চাইড। গতিকে এইটো চাইডতো আমি মাজতে কি থাকিব? তাৰ পোল, নহয় জানো? গতিকে মাজত ইয়াত কি থাকিব? পোল। আৰু তাৰ ফোকাছটো কোনটো চাইডে থাকিব? এইফালে নে এইটো চাইডে? এতিয়া আমি কালি পাইছিলো যে ফোকাছটো তাৰ পিছফালে থাকে। গতিকে এইপিনে আমি আঁকিম তাৰ ফোকাছটো, নহয় জানো? এতিয়া ইয়াত তোমাৰ কি পাম? যে এইখিনিত আছে ধৰি লোৱা তোমাৰ ফোকাছ, আৰু এইখিনিত আছে তোমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ, আৰু এইডাল কি হৈছে তোমাৰ? মুখ্য অক্ষ। গতিকে ইয়াত যেতিয়া মুখ্য অক্ষৰ সমান্তৰাল ভাৱে এডাল ৰেখা আহিব,
মুখ্য অক্ষৰ সমান্তৰালভাৱে এডাল ৰেখা আহিব আহিলে গতিকে এই লাইটটো ধৰি লওক দূৰৰ পৰা এইটো দিশত আহি আছে এতিয়া আহি সি কি হ'ব এইখনত লগ লাগি পেলে সি প্ৰতিফলিত হ'ব নহয় জানো এতিয়া যেতিয়া সি প্ৰতিফলিত হ'ব এনেকুৱা লাগিব সি এনেধৰণে প্ৰতিফলিত হৈছে যেন সি ক'ৰ পৰা আহি আছিলে ফোকাছৰ পৰা ক'ৰ পৰা আহি আছিলে ফোকাছৰ পৰা গতিকে ফোকাছৰ পৰা সি কি হৈছে প্ৰতিফলিত হৈছে এতিয়া সমান্তৰালভাৱে যিডাল ৰেখা আহিব সি উত্তল দাপনৰ ক্ষেত্ৰত এনেকুৱা লাগিব যে সি ফোকাছৰ পৰা প্ৰতিফলিত হৈছে আৰু অৱতল দাপনৰ ক্ষেত্ৰত কেনেকুৱা লাগিব যে সমান্তৰালভাৱে অহা ৰেখাডালে তোমাৰ ফোকাছৰ মাজেৰে পাৰ হৈ গৈছে গতিকে এইটো আমাৰ কি হ'ব প্ৰথম নিয়ম ঠিক আছে এতিয়া আমি আহো দ্বিতীয় নিয়মটোলৈ দ্বিতীয় নিয়মত প্ৰথম আমি আকৌ অৱতল দাপনতে চাম অৱতল দাপনত যেতিয়া আমি আঁকিম মাজৰ পইণ্টটো আকৌ কি হ'ব বুলি কৈছিলো পোল অসমীয়াত কি বুলি কয় মেৰু এইকেইটা টাৰ্ম প্ৰথম কেইদিন অকণমান ৰিপিট কৰি থাকিবা কিন্তু তেতিয়াহে এই সংজ্ঞাসমূহ যেতিয়া মনত ৰৈ যাব আৰু তেতিয়া আৰু কতো অসুবিধা নহয় আৰু এইটো আকোতে অকণমান বেকা বা বেছি চিধা হ'ব পাৰে তাত একো কথা নাই জেনেৰেলি কি হ'ব তোমালোকে আমি এইটো বেকাকে আকো যদিও মিৰৰখন যেতিয়া তোমালোকে চাবা মন কৰিবা প্ৰায় চিধাই হয় তেতিয়া আমাৰ ডায়াগ্ৰামবোৰ বেছি কাৰেক্ট হয় কিন্তু ইয়াত আমি আকোতে কিতাপত বা আমি নিজে আকোতে অলপ বেকা কৰি পেলাই দিয়া হয় এতিয়া এই ফ্ৰণ্টত কি হ'ব ফোকাছ এইখিনিৰ মাজত কি আছে চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু এইটো কি হৈছে পোল গতিকে এইবাৰ আমি কি ধৰিছিলো যে সি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিছে এতিয়া আমি ধৰিম যে যদিহে সি ফোকাছৰ মাজেৰে পাৰ হৈছে ৰেখাডালটো লাইটৰ চ'ৰ্চটো যিকোনো জেগাত থাকিব পাৰে নহয় জানো এতিয়া যে ফোকাছৰ মাজেৰে যদি লাইটটো পাৰ হয় তেতিয়াহ'লে কেনেধৰণে যাব এতিয়া ফোকাছৰ মাজেৰে যদি ৰেখাডাল আহে এইটো মন কৰিবা যদি ফোকাছৰ মাজেৰে আপতিত হৈছে ইনসিডেন্ট হৈছে তেতিয়াহ'লে সি কি হ'ব সমান্তৰালভাৱে পাৰ হৈ যাব কাৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে প্ৰতিফলিত হ'ব বুজি পাইছানে যেতিয়া সমান্তৰালভাৱে আহিছিল ফোকাছৰ মাজেৰে গৈছিল আৰু যেতিয়া ফোকাছৰ মাজেৰে গৈছে তেতিয়া মুখ্য অক্ষৰ সমান্তৰালভাৱে ই পাৰ হৈ গৈছে ইমানখিনিলৈকে বুজি পালা ঠিক তেনেধৰণে যদি উত্তল দাপনত আমি চাওঁ উত্তল দাপনতো আমি একেটা ডায়াগ্ৰাম আঁকিব চেষ্টা কৰো তেতিয়াহ'লে মন কৰিবা ফোকাছটো কোনখিনিত থাকিব ফোকাছটো আছে ইয়াত কি থাকিব চেণ্টাৰ অফ কাৰ্ভেচাৰ ভাঁজ কেন্দ্ৰ আৰু ইয়াত কি থাকিব মেৰু আৰু এইটো তোমাৰ কি হৈ আছে উল্টা সাইডটো আৰু এই সাইডটো কি আছে প্ৰতিফলিত পৃষ্ঠ এতিয়া যেতিয়া ইয়ালৈ লাইট ৰে আহিব কি এনেধৰণে আহি আছিল যেন সি ফোকাছলৈহে আহি আছিল কলৈ আহি আছিলে ফোকাছলৈ কিন্তু সি ফোকাছলৈতো ডাইৰেক্ট আহিব নোৱাৰে গতিকে এইখিনিত আহিবলৈ সি প্ৰতিফলিত হ'ব প্ৰতিফলিত যেতিয়া হ'ব আৰু এই এৰো মাৰ্কটো দিব নাপাহৰিবা এৰো মাৰ্কটো দিবই লাগিব আৰু প্ৰতিফলিত যেতিয়া হ'ব তেতিয়া সি কি হ'ব তোমাৰ মুখ্য অক্ষৰ সি সমান্তৰালভাৱে পাৰ হৈ যাব বুজি পাইছানে দুটা নিয়ম আমি এতিয়ালৈকে চালো কি যেতিয়া প্ৰথমটো কি সমান্তৰালভাৱে আহিছে ফোকাছৰ মাজেৰে পাৰ হৈ গৈছে আৰু ফোকাছেদি যেতিয়া আহিছে সমান্তৰালভাৱে পাৰ হৈ গৈছে অৱতল দাপনতো এইটোৱে নিয়ম আৰু উত্তল দাপনৰ ক্ষেত্ৰতো একেটাই নিয়ম কিন্তু ছবি কিটা কি হৈছে অলপ বেলেগ বেলেগ ধৰণৰ হৈছে বুজি পাইছা ইমানখিনিলৈ এতিয়া আমি আহিম 3 নম্বৰ নিয়মটোলৈ 3 নম্বৰ নিয়মটো যদি আমি চাওঁ যে অৱতল দাপনৰ ক্ষেত্ৰত কি হ'ব অৱতল দাপন আমি বনাই আছো ঠিক আছে আৰু এতিয়া অৱতল দাপনৰ ক্ষেত্ৰত এটো কি হ'ব আকৌ পোল আচ্ছা এই সারফেসটো আমি এনেকুৱা কৰি লম যাতে আমি কোনটো সাইড প্ৰতিফলিত আৰু কোনটো সাইড অপেক হৈ আছে হেতু আমি বুজি পাব পাৰো ঠিক আছে এতিয়া ইয়াত আমি কি আছে ফোকাস আৰু ইয়াত কি আছে তোমাৰ
চেণ্টাৰ অফ কাৰ্ভেচাৰ, ভাঁজ কেন্দ্ৰ। এতিয়া ধৰি লৈছো কি, প্ৰথমটো ধৰিলো সমান্তৰালভাৱে আহিলে ফকাছেদি গ'ল, দ্বিতীয়টো ধৰিলো ফকাছেদি আহিলে সমান্তৰালভাৱে গ'ল, 3 নম্বৰ কণ্ডিশ্যনটো কি হ'ব পাৰে যে সেইটো চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদিও আহিব পাৰে, নহয় জানো? লাইট যিকোনো ধৰণৰ পৰা আহিব পাৰে, এতিয়া যেনেকে লাইট যিকোনো ধৰণৰ পৰা আহি আছে, যিকোনো দিশৰ পৰা আহি আছে, ইয়াতো তেনেধৰণে লাইটটো কি হ'ব পাৰে, যিকোনো দিশৰ পৰা আহিব পাৰে। গতিকে আমি চাম যে চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি আহিলে কি হৈছে। এতিয়া চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি যেতিয়া আহিব এনেধৰণে আহিলে, হা, আৰু যেতিয়া সেই চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি আহিব, আহি ইয়াত খুন্দা খাব, ঠিক আছে, ক'ত খুন্দা খালেহি, তোমাৰ অৱতল দাপোনৰ ক্ষেত্ৰত। এইখন কি দাপোন আকৌ, অৱতল দাপোন। প্ৰথমতে কাৰোবাৰ অলপ কনফিউজন লাগিব পাৰে, ঠিক আছে, কিন্তু মনত ৰাখিবা অৱতল দাপোন ভিতৰৰ ফালে কি আছে, বক্ৰ। কালি পঢ়িছিলো উত্তল দাপোন, ঠিক আছে, বাহিৰলৈ প্ৰতিফলিত বস্তুটো বাহিৰৰ চাইডলৈ আছে, হয়নে, আৰু অৱতল দাপোনৰ ক্ষেত্ৰত কি আছে, ভিতৰৰ চাইডলৈ আছে, নহয় জানো? গতিকে চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি যদি এতিয়া আহিছে আপতিত হৈছে, তেতিয়াহ'লে প্ৰতিফলিত কোনফালে হ'ব, চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদিয়ে হ'ব। বুজি পাইছানে? গতিকে সি যদি চেণ্টাৰ অফ কাৰ্ভেচাৰ মাজেদি মানে ভাঁজ কেন্দ্ৰৰ মাজেদি যদি আহিছে, সেইফালে দিয়ে সি কি হ'ব, আকৌ প্ৰতিফলিত হৈ যাব। আচ্ছা, অৱতল দাপোন, অৱতল দাপোনটোক আমি ইংলিছত কি বুলি কওঁ, কনকেভ নে কনভেক্স, কনকেভ, কি বুলি কম, কনকেভ। আৰু দাপোনখনৰ ইংলিছত কি বুলি কোৱা হয়, মিৰৰ। গতিকে কনকেভ মিৰৰ। ঠিক তেনেধৰণে এতিয়া যদি আমি অৱতল দাপোন পঢ়িলো, তাৰ লগত কি থাকিব আকৌ, উত্তল দাপোন, উত্তল দাপোন। আৰু উত্তল দাপোনৰ ক্ষেত্ৰত তোমাৰ উত্তল দাপোনৰ ইংৰাজী নামটো কি হ'ব, কনভেক্স মিৰৰ। কি মিৰৰ, কনভেক্স মিৰৰ। আচ্ছা, বহুতে এটা কথা কয়, যেনেধৰণে কাৰোবাৰ যে এতিয়াও অসুবিধা লাগিছে যে কনকেভ আৰু কনভেক্সৰ মাজত আমি ছবিটো আকোতে চাৰিটাও খেলি মেলি লাগে, তেতিয়াহ'লে মন কৰিবা বহুতে এই শব্দটোৰ অৰ্থটো জানে, কেভ। কেভ মানে কি, কেভ মানে হৈছে গুহা, ঠিক আছে, আৰু গুহাবোৰ কেনেকুৱা থাকে, ভিতৰলৈ সোমোৱা নিচিনা নাথাকে জানো? গতিকে এইটো চব কনকেভ যেতিয়া আমি আঁকিছো, কনকেভখন আকোতে এনেধৰণে আঁকিছো, মানে ভিতৰলৈ সোমোৱা ধৰণে, ঠিক আছে। গতিকে এইটো এটা গুহা দৰে বা গুফা দৰে নহল জানো? গতিকে সেইকাৰণে এইটো কি বুলি কোৱা হৈছে, কনকেভ, ঠিক আছে। এইটো কেৱল এটা মনত ৰখাৰ পদ্ধতিহে, ধ্যান ৰাখিবা, ঠিক আছে। এতিয়া এই একেটা কণ্ডিশ্যনে যদি আমি কনভেক্স মিৰৰ ক্ষেত্ৰত লগাও, তেতিয়া আমি কি কৰিম, এইটো কনভেক্স মিৰৰ, ঠিক আছে। এতিয়া কনভেক্স মিৰৰ ক্ষেত্ৰত যদি আমি একেটা হেৰি কৰো, তেতিয়াহ'লে কি হ'ব, চোৱা, এইখিনিত কি হ'ব, ফকাছ, এইখিনিত কি হ'ব, চেণ্টাৰ অফ কাৰ্ভেচাৰ, এইটো কি হৈ গ'ল, পল। এতিয়া যদি মই চেণ্টাৰ অফ কাৰ্ভেচাৰৰ পিনে আনিব বিচাৰো, চেণ্টাৰ অফ কাৰ্ভেচাৰৰ পিনে আনিব বিচাৰো, তেতিয়াহ'লে চাবা এইটো আহিলে এইফালে আহিব পাৰিব জানো, নোৱাৰে। গতিকে যেতিয়া নোৱাৰে, আমি এইটো কি কেনেকে ৰিপ্ৰেজেন্ট কৰিম, ডট লাইনে, ডট লাইনে, যেন আহি আছিলে। ইয়াতো চোৱা মই ডট লাইন দিছো, এইটো অলপ ডট লাইনে দেই। গতিকে সেই ডট লাইনেটোৱে কি বুজাইছে যে সি আহিব পৰা নাই, কিন্তু আহিলে হয়তো হয়, মানে যদি এখন নাথাকিলে হয়। গতিকে এই যদি চেণ্টাৰ অফ কাৰ্ভেচাৰলৈ আহিলে হয় এনেধৰণে, তেতিয়া সি প্ৰতিফলিত কোনফালেদি হল হয়, এই চেণ্টাৰ অফ কাৰ্ভেচাৰলৈ অহা যিটো দিশত আহিছে, সেই একেটা দিশতে সি কি হল হয়, প্ৰতিফলিত হল হয়। মানে এইপিনে আহি যালৈ আহি আছিলে তাৰ পৰা খুন্দা খাই আকৌ গুচি গল হয়, ৰিফ্লেক্ট হৈ গুচি গল হয়। গতিকে কনভেক্স মিৰৰ ক্ষেত্ৰত এইটো আমি নিয়ম পালো। এতিয়া কেইটা পালো এতিয়ালৈকে, এটা, দুটা, তিনটা নিয়ম। আৰু এটা নিয়ম মাথো আছে, সেইটো চাবা। গতিকে 4 নম্বৰ, এতিয়া 4 নম্বৰতে আকৌ আমি কি কৰিম, এখন কনকেভ মিৰৰ আঁকি লৈছো। কনকেভ মিৰৰ তোমালোকেও যেতিয়া আঁকিবা, এখন হাতেৰে আঁকিবা, কোনো কথা নাই, খালি যিডাল তোমালোকে মুখ্য অক্ষ আঁকিবা, সেইডাল এডাল স্কেলেৰে আঁকি ল'বা, যাতে চিধা হয় দেই। আৰু পিছৰ ডাইগ্ৰামবোৰত মই সেইটো আৰু সহজ হৈ যাব, তোমালোকে যেতিয়া আঁকি গৈ থাকিবা, তোমালোকৰ কাৰণেও সহজ হৈ যাব, আৰু বা বৰ্ডত আঁকিলেও চিধা হৈ যাব। এতিয়া এইটো আমি কি ধৰিছো আকৌ, পোল। বাৰে প্ৰতি মই এইটো ৰিপিট কৰি আছো, যাতে কথাবোৰ মনত হৈ যায়, মুখস্থ হৈ যায় এক প্ৰকাৰে। গতিকে আমি ক'ত ক'ত ধৰিলো, সমানে আহিছিলে ফকাছেদি গ'ল, সমানে আহিছিলে ফকাছেদি গ'ল,
ফোকাছেদি আহিছিলে সমানে বা সমান্তৰালভাৱে পাৰ হৈ গ'ল নহয় জানো তাৰপিছত চেণ্টাৰ অফ কাৰ্ভেচাৰ লৈ আহিছিলে সেইফালে দিয়ে পাৰ হৈ গ'ল আৰু এটা কন্ডিশন কি হ'ব পাৰে হয়তো লাইট ৰেজবোৰ যেতিয়া আহি আছিলে কি আহি ডাইৰেক্ট পলটো আহি যাব পাৰে ডাইৰেক্ট পললৈকেও আহি যাব পাৰে ধৰি লৈছো ঠিক আছে যেতিয়া ডাইৰেক্ট পললৈকে আহি যাব পাৰে তেতিয়া কি হ'ব এনে ধৰণে উভতি আহিব দেখিছানে কেনে ধৰণে উভতি আহিব পললৈ যেতিয়া আহিব সেই একেটা এংগল বনাই পেলে কি এই ফালে উভতি আহিব আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি নহয় জানো আৰু ইয়াত এনেকুৱা ক্ষেত্ৰত কি হ'ব এই যিডাল প্ৰিন্সিপাল এক্সিস সেইডালে তাৰ কাৰণে কি বনি যাব লম্ব কালি আমি পঢ়িছিলো আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু লম্ব একেটা বা একেখন সমতলতে থাকে হয় নে নহয় গতিকে সূত্ৰ পঢ়িছিলো আৰু এটো কিহৰ ক্ষেত্ৰত পালো অপতল দাপনৰ ক্ষেত্ৰত এতিয়া আমি কিহৰ ক্ষেত্ৰত আকৌ চাম উত্তল দাপনৰ ক্ষেত্ৰত চাৰিটা মূল সূত্ৰ এই চাৰিটাৰ ভিতৰত আমি যিকোনো ভাবিছা যদি এনেকুৱা মনলৈ আহিছে যে চাৰিটা সূত্ৰ আছে কেনেকৈ ব্যৱহাৰ কৰিম ইয়াৰ পৰা যিকোনো দুটা সূত্ৰ ললেই আমাৰ ইমেজবোৰ বনি যাব ঠিক আছে প্ৰতিবিম্ববোৰ গঠন কৰাত আমাৰ সহজ হ'ব যিকোনো দুটা নিয়ম আমি ইয়াৰ পৰা ফলো কৰিলে হৈ যাব গতিকে মন কৰিবা এইটো পইণ্ট কি আছে পোল এইটো কি হ'ব ফোকাস এইটো কি হ'ব চেণ্টাৰ অফ কাৰ্ভেচাৰ এতিয়া ক'ত আহিছে ইয়াতো কলৈ আহিছে পললৈ গতিকে আমি আকৌ ক'ত দিম পললৈ এতিয়া পললৈ যেতিয়া আহিব সি কি কৰিব কোনফালেদি আকৌ উভতি আহিব এনে ধৰণে সি আকৌ উভতি আহিব গতিকে এইটো হৈ গ'ল প্ৰতিফলিত ৰশ্মি গতিকে এইটো কি কোণ বুলি কম এইটো এংগল অফ ইনসিডেন্স অসমীয়াত আপতন কোণ আৰু এইটো প্ৰতিফলন কোণ এংগল অফ ৰিফ্লেকশন বুজি পালানে বাৰু কেইটা নিয়ম আমি পালো চাৰিটা গতিকে কি সমান্তৰালভাৱে আহিছিল ফোকাছেদি গৈছে সমান্তৰালভাৱে আহিছিল ফোকাছেদি অহা নিচিনা লাগিছে বা ফোকাছেদি যোৱা নিচিনা লাগিছে ইয়াত তোমাৰ ফোকাছেদি আহিছিল তেতিয়া সমান্তৰালভাৱে পাৰ হৈ গৈছে যেতিয়া চেণ্টাৰ অফ কাৰ্ভেচাৰ দি আহিলে তেতিয়া চেণ্টাৰ অফ কাৰ্ভেচাৰ দিয়ে উভতি যোৱা নিচিনা হ'ল আৰু যেতিয়া তোমাৰ পললৈ আহিলে তেতিয়া ইয়াতটো কি হ'ব আপতিত কোণ আৰু প্ৰতিফলন কোণ দুইটা কি হ'ব সমান হ'ব সমান এংগল বনাই কি উভতি যাব গতিকে ইয়াত আমি কেইটা পালো চাৰিটা নিয়ম আমি মূলতে পালো এতিয়া এই চাৰিটা নিয়ম তোমালোকৰ কিতাপতো দিয়া আছে এইটো তোমালোকে এবাৰ স্ক্ৰীনশ্বট লৈ ল'ব পাৰা মই এবাৰ আঁতৰাই দিছো আৰু এইটো তোমালোকে এবাৰ প্ৰেক্টিচ কৰি চোৱা এইটো প্ৰেক্টিচ কৰি চালেহে তোমালোকে পিছৰখিনি আমি কৰিবৰ কাৰণে সহজ হ'ব এই যিখন টেবুল দিয়া আছে এইখিনিৰ আগত যে আমি অসীমত যদি অবজেক্টটো ৰাখিছো তেতিয়াহ'লে ইমেজটো ক'ত ফৰ্ম হ'ব অসীমৰ পৰা আগুৱাই আনি যেতিয়া আমি ফোকাছৰ ওচৰলৈকে আনিম বা ফোকাছ আৰু পলৰ মাজত থাকিম তেতিয়া ইমেজটো ক'ত ফৰ্ম হ'ব এই সকলোবোৰ আমি কৰি চাম এতিয়াই কিন্তু তোমালোকে ভিডিঅ'টো পজ কৰি এবাৰ এইখন বনাই চোৱা প্ৰতিবিম্ব গঠনৰ আমি নিয়মখিনি শিকিলো এতিয়া নিয়মখিনি জনাৰ পিছত আমি প্ৰতিবিম্ব গঠন কেনে ধৰণে হয় সেইখিনিও এতিয়া চাম আৰু গতিকে এইখন এখন কি দাপোন অবতল দাপোন নহয় জানো এইখনো কি দাপোন অবতল দাপোন সেইখন কি দাপোন অবতল গতিকে অবতল দাপোনত কেনে ধৰণে এতিয়া ইমেজ ফৰ্মেশ্যন হ'ব সেইটো আমি চাম গতিকে আমি হেডিংটো লিখি ল'ম প্ৰতিবিম্ব গঠন কিহৰ ক্ষেত্ৰত অবতল দাপোনৰ ক্ষেত্ৰত ইংলিছত কি বুলি কয় কনকেভ মিৰৰ কনকেভ মিৰৰ গতিকে যেতিয়া আমি ইয়াত কণ্ডিশ্যন 6টা ইমেজ কিয় ৰাখিছো 6টা ইমেজ ৰখাৰ কাৰণ এইটো যে আমি যি আমাৰ লক্ষ্য বস্তু হ'ব লক্ষ্য বস্তু থাকিলেহে প্ৰতিবিম্ব গঠন হ'ব নহয় জানো গতিকে লক্ষ্য বস্তুটো আমি ক'ত ৰাখিব পাৰো গতিকে লক্ষ্য বস্তু এটাটো হয়তো ইনফিনিটিত থাকিব পাৰে অসীমত থাকিব পাৰে বা তাৰ পিছত আমি আগুৱাই আনি থাকিম এতিয়া এই পইণ্টটো যেনে এই পইণ্টটো আমি কি বুলি ক'ম চেণ্টাৰ অফ কাৰ্ভেচাৰ এই পইণ্টটো ফোকাছ এই পইণ্টটো পোল গতিকে প্ৰথম যদি আমি একেবাৰে দূৰত লওঁ তেতিয়াহ'লে আমি কি কৰিম যে দূৰৰ পৰা অনাৰ পিছত ক'ত বনিব তাৰপিছত অলপ আগুৱাই আনিম চেণ্টাৰ অফ কাৰ্ভেচাৰৰ পৰা অলপ পিছত ৰাখিম তাৰপিছত আৰু অলপ আগুৱাই যাম চেণ্টাৰ অফ কাৰ্ভেচাৰত যাম ধৰি লোৱা তাৰপিছত তাৰ পৰা আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু ফোকাছৰ মাজত থাকিম
হা ঠিক তেনেধৰণে আমি গোটেইকেইটা ইমেজ ফৰ্মেশ্যন কৰিম ঠিক আছে তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ ইনফিনিটিৰ পৰা গতিকে ইনফিনিটিৰ পৰা যেতিয়া আমি ৰে আহিব আমি কি পঢ়িছিলোঁ এই গোটেই চেপ্টাৰটো কিহৰ ওপৰত বেছ কৰি হ'ব যে পোহৰৰ যিটো গতিপথ সেইটো আমি কি বুলি ধৰিম ল'ম সৰল ৰেখাত মানে ষ্ট্ৰেইট লাইনত গতিকে ষ্ট্ৰেইট লাইনত যেতিয়া সি আহিব এনেধৰণে আহিলে এতিয়া দূৰৰ পৰা যেতিয়া আহি থাকিব দূৰৰ পৰা আহোঁতে সি যিকোনো হেৰিৰ পৰা আহিব পাৰে যিকোনো দূৰত্বৰ পৰা আহিব পাৰে গতিকে যিকোনো দূৰত্বৰ পৰা যেতিয়া আহিব সমানভাৱে সি আহি থাকিব এইটো আমাৰ কি হ'ব ধৰি লৈছোঁ এইটো আমাৰ কি লক্ষ্যবস্তু যি ক'ত আছে যথেষ্ট দূৰত আছে গতিকে এই যে লক্ষ্যবস্তুৰ পৰা পোহৰ ওলাই এনেধৰণে আহিছে গতিকে ইয়াত আহি আপতিত হৈছে অৱতল দাপোনত গৈ আপতিত হৈছে গতিকে আমাৰ প্ৰথম নিয়মটো আমি কি পাইছিলোঁ যে যেতিয়া সমান্তৰালভাৱে কাৰ সমান্তৰালভাৱে মুখ্য অক্ষৰ প্ৰিন্সিপাল এক্সিছৰ সমান্তৰালভাৱে যেতিয়া আহিব তেতিয়া কোনফালেদি পাৰ হ'ব ফ'কাছেদি নহয় জানো গতিকে কোনফালেদি পাৰ হ'ব ফ'কাছেদি হয়নে ঠিক তেনেধৰণে তলেদি যিডাল আহিছে সেইডালো সমান্তৰালভাৱে আহিছে গতিকে ইয়াৰ পৰা প্ৰতিফলিত হোৱাৰ পিছত লাইটটো কোনফালে যাব ফ'কাছৰ মাজেৰে যাব নহয়নে গতিকে এই ধৰণে এইটো গৈছে গৈ ক'ত লগ হৈছে ফ'কাছত গতিকে প্ৰতিবিম্বটো ক'ত গঠন হ'ব ফ'কাছত এইটো মন কৰিবা প্ৰতিবিম্ব ক'ত গঠন হ'ব ফ'কাছত আৰু ইয়াৰ সাইজ বা আকাৰটো কি হ'ব যথেষ্ট সৰু নহয় জানো অতি সংকুচিত গতিকে সেইখিনি আমি নেক্সট টেবুলৰ আকাৰত আমি চাম এতিয়া চোৱা যে লক্ষ্যবস্তুৰ স্থান ক'ত আৰু প্ৰতিবিম্বৰ স্থান ক'ত লক্ষ্যবস্তুৰ স্থান যদি অসীমত হৈছে প্ৰতিবিম্বৰ স্থান ক'ত হ'ব ফ'কাছত মই কালি বাৰে বাৰে কৈছিলোঁ যে এটা সূৰ্যৰ পোহৰত যদি এখন তুমি আইনা লোৱা সূৰ্যৰ পোহৰ যদি তাত পেলোৱা আৰু সেই আইনাৰ পৰা এখন কাগজ ইমান দূৰত্বত যদি এখন কাগজ লোৱা তাত তোমাৰ কি হ'ব সূৰ্যৰ প্ৰতিবিম্বটো গঠন হ'ব নহয় জানো গতিকে সেই তেনেকুৱা আমি সৰুৰ পৰা কৰিও দেখিছিলোঁ গতিকে সেই বস্তুটোৱে এইটো তাক ইমেজত এনেধৰণে বনোৱা হৈছে আৰু এই যিবোৰ আমি ডায়গ্ৰাম বনাই গৈ আছোঁ এই সকলোবোৰ প্ৰেক্টিকেলি কৰি লোৱাৰ পিছতহে আমাক চাইণ্টিষ্টসকলে বা আগৰ মানুহখিনিয়ে কৰাৰ পিছতহে আমি এইবোৰ ডায়গ্ৰাম বনাই আছোঁ গতিকে ডায়গ্ৰামটো যদি ক'ৰবাত ধৰিলে অলপমান তোমালোকে বনাওঁতে ভুল হোৱা যেন লাগিছে যে আগা পিছা হৈছে বা মিলা নাই তাত টেনশ্যন ল'বলগীয়া নাই মানে বস্তুখিনি দেখাত মিলিলেই হৈ গ'ল কিন্তু এইখিনি এক্সপেৰিমেণ্টেলি প্ৰুভড হয় গতিকে চোৱা যেতিয়া অসীমত ল'লোঁ আমি আমাৰ লক্ষ্যবস্তু প্ৰতিবিম্ব ক'ত গঠন হ'ল ফ'কাছত য'ত আমি লক্ষ্যবস্তুটো আমি প্ৰথমবাৰ ইনফিনিটিত ৰাখিছিলোঁ আৰু দ্বিতীয়বাৰ আমি চেণ্টাৰ অফ কাৰ্ভেচাৰৰ পৰা অলপ পিছত ৰাখিম মানে ইনফিনিটি আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজত ৰাখিম গতিকে ধৰি লোৱা লক্ষ্যবস্তুটো আমি ইমান মানত দি দিলোঁ ইমান মানত ঠিক আছে এইটো হৈ গ'ল আমাৰ তোমাৰ লক্ষ্যবস্তু এতিয়া লক্ষ্যবস্তুৰ পৰা সি পোহৰ ক'লৈ পৰিব অৱতল দাপোনত গতিকে এইটো চোৱা লক্ষ্যবস্তুৰ পৰা পোহৰ গৈছে আৰু গৈ অৱতল দাপোনত পৰিছে গতিকে প্ৰথম নিয়মটো আমাৰ কি আছিল যে যদি সমান্তৰালভাৱে গৈছে তেতিয়াহ'লে আহি ক'ত পৰিব ফ'কাছত পৰিব বা ফ'কাছৰ মাজেৰে পাৰ হৈ যাব নহয় জানো গতিকে সমান্তৰালভাৱে যেতিয়া গৈছে ফ'কাছৰ মাজেৰে পাৰ হৈ আহিছে আৰু এডাল আমাক এতিয়া যদিহে ইমেজ ফৰ্মেশ্যন কৰাবলগীয়া আছে প্ৰতিবিম্ব গঠন কৰাবলগীয়া আছে তেতিয়াহ'লে মনত ৰাখিবা যে কমচে কম দুডাল লাইনৰটো পৰস্পৰভাৱে কটাকটি হ'ব লাগিব গতিকে এডালটো ইয়াতো তেনেকৈ আমি দুডাল লাইন লৈছোঁ ঠিক তেনেধৰণে ইয়াতো ল'ম ইয়াত আমি কি কৰিলোঁ এটা সমান্তৰালভাৱে আহিল ফ'কাছেদি পাৰ হ'ল আনটো আমি কি কৰিম চেণ্টাৰ অফ কাৰ্ভেচাৰেদি পাৰ কৰাই দিওঁ অলপ আগতে যি চাৰিটা নিয়ম পঢ়িছিলোঁ তাৰ পৰা যিকোনো দুটা ল'লেই হ'ব গতিকে এনেধৰণে আহিল চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি আমি জানো যে চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি যদি আহিছে সি কোনফালেদি প্ৰতিফলিত হ'ব আপতিত যদি চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি আহিছে তেতিয়াহ'লে প্ৰতিফলিত সি কি হ'ব চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদিয়ে হ'ব এতিয়া মন কৰিবা কটাকটি কোনখিনিত হৈছে ফ'কাছ আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজত মানে ফ'কাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজত গতিকে ইমেজটো ক'ত ফৰ্ম হ'ব প্ৰতিবিম্বটো ক'ত গঠন হ'ব এইখিনি জেগাত আৰু চব প্ৰতিবিম্বটো কি হৈছে উল্টাকৈ ফৰ্ম হৈছে হয়নে কালি আমি অৱতল দাপোন দেখাইছিলোঁ হাতাপাত দেখাইছিলোঁ এতিয়া হাতাপাতটো উল্টাকৈ দেখিছিলোঁ নে নাই ঠিক তেনেধৰণে ইয়াতো কি হৈছে ইমেজটো প্ৰতিবিম্বটো ওলোটাকৈ ফৰ্ম হৈছে ঠিক আছে এইটো হৈ গ'ল তোমাৰ 2 নম্বৰ কেছ 3 নম্বৰ কেছত এতিয়া আমি কি কৈছিলোঁ চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু ইনফিনিটিৰ মাজত ৰাখিছিলোঁ 3 নম্বৰ কেছত আমি কি ৰাখিম চেণ্টাৰ অফ কাৰ্ভেচাৰৰ ওপৰতে তোমাৰ লক্ষ্যবস্তুটো ৰাখি ল'লোঁ এতিয়া চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজতে ওপৰতে যদি আমি লক্ষ্যবস্তুটো ৰাখোঁ তেতিয়াহ'লে প্ৰথম নিয়মটো আমি কি কৰিম যে এই ফ'কাছৰ সমান্তৰালভাৱে ই পাৰ হ'ব
আৰু সমান্তৰালভাৱে পাৰ হ'লে কোনফালেদি ঘূৰি আহিব ফোকাছৰ মাজেৰে সি ঘূৰি আহিব নহয় জানো আৰু দ্বিতীয়তে যদি আমাক আৰু এটা ৰশ্মি লাগিব তাৰ বাবে গতিকে দ্বিতীয়তে যদি আমি তাক কি কৰোঁ ফোকাছৰ মাজেৰে পাৰ কৰাই দিওঁ কেনেকৈ পাৰ কৰাই দিম ফোকাছৰ মাজেৰে যদি পাৰ কৰাই দিওঁ তেতিয়াহ'লে সি আহি ক'ত ফৰ্ম হ'ব এইখিনি জেগাত গতিকে আমি যদি এইটো চাব যাওঁ ঠিক সি চেণ্টাৰ অফ কাৰ্ভেচাৰৰ তলতেই ফৰ্ম হৈছে একেটা জেগাতে কিন্তু আকাৰো কি হৈ আছে প্ৰায় সমান নহয় জানো ইয়াৰ আকাৰ যিমান ইয়াৰ আকাৰো সিমানেই একেটা জেগাতে চেণ্টাৰ অফ কাৰ্ভেচাৰত যদি লক্ষ্যবস্তু আছে প্ৰতিবিম্বও ক'ত গঠন হ'ব চেণ্টাৰ অফ কাৰ্ভেচাৰতেই গঠন হ'ব ভাঁজ কেন্দ্ৰতেই গঠন হ'ব এই ডায়াগ্ৰামটো আকোতে বহুতৰে খেলিমেলি লাগে কেতিয়াবা এইখিনিত নবনে আৰু বা আগুৱা পিছুৱা হয় তেতিয়া তাত ভয় খাবলগীয়া নাই তোমালোকে আকোতে বাই প্ৰেক্টিছ তোমালোকৰ মিলি যাব আৰু এইবোৰ এক্সপেৰিমেণ্টেলি যেহেতু প্ৰুভ হয় গতিকে ডায়াগ্ৰামটো তোমালোকে মিলাই আঁকি দিলে নম্বৰ পাই যাবা গতিকে এইফালে আহিছিলে এৰো মাৰ্কটো দিব নাপাহৰিবা পেৰেলেলি আহিল ফোকাছেদি পাৰ হ'ল আৰু ফোকাছেদি আহিলে কোনফালেদি পাৰ হ'ব পেৰেলেলি যাব অলপ আগতে যি দুটা নিয়ম পঢ়িছিলোঁ চাৰিটা নিয়ম তাৰে দুটা নিয়ম আমি ইয়াত আকৌ ব্যৱহাৰ কৰিছোঁ হয়নে চোৱা এইটো হৈ গ'ল 3 নম্বৰ কেছ এতিয়া 4 নম্বৰ কেছটো আমি ক'ত ল'ব পাৰোঁ আগুৱাই আগুৱাই আহি আছোঁ চোৱা প্ৰথমবাৰ আমি অসীমত গ'লোঁ তাৰপিছত অসীমৰ পৰা আগুৱাই আহি চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু অসীমৰ মাজত থাকিলোঁ এতিয়া আমি আকৌ ক'লৈ আহিলোঁ চেণ্টাৰ অফ কাৰ্ভেচাৰত আহিলোঁ এতিয়া আৰু অলপ আগুৱাই যাম লক্ষ্যবস্তুটোক আৰু অলপ আগুৱাই নিম ক'লৈ নিম তোমাৰ চেণ্টাৰ অফ ফোকাছৰ মাজত থিয় কৰাই দিম এতিয়া চেণ্টাৰ অফ আৰু ফোকাছৰ মাজত যদি আমি থিয় কৰাই দিওঁ তেতিয়াহ'লে একেটাই কামে কৰিম যে ফোকাছত প্ৰথম সমানভাৱে যাব যেতিয়া সমান্তৰালভাৱে যাব আমি পালোঁ যে প্ৰতিফলিত হ'ব কোনফালেৰে চোৱা ৰিপিট কৰি যাবা মুখতে হ'লেও ৰিপিট কৰি যাবা মনতে ৰিপিট কৰি যাবা যাতে তোমালোকৰ বুজিবলৈ সহজ হয় আৰু মনত ৰাখিবলৈও সহজ হয় গতিকে ফোকাছৰ মাজেৰে পাৰ হৈ যাব নহয় জানো গতিকে সমানেই গ'ল ফোকাছৰ মাজেৰে সি পাৰ হৈ আহিল আৰু এটা যদি তাক লৈ লওঁ এনেধৰণে যদি দেখাওঁ তাক যে ফোকাছৰ মাজে যদি তাক পাৰ কৰাই দিওঁ ফোকাছৰ মাজে যদি তাক পাৰ কৰাই দিওঁ তেতিয়াহ'লে কি কেনেধৰণে আহিব সমান্তৰালভাৱে আহি যাব সমান্তৰালভাৱে সি আহি যাব মানে এইবাৰ ইমেজটো ক'ত ফৰ্ম হ'ব এনেধৰণে সি আহিলে আহি ইয়াত ফৰ্ম হ'ল মানে চেণ্টাৰ অফ কাৰ্ভেচাৰৰ পৰা বাহিৰত ইমেজটো ফৰ্ম হৈছে নহয় জানো আৰু যিখিনি জেগাত তোমাৰ আহি বনিছে এইটো হ'লনে গতিকে চেণ্টাৰ অফ কাৰ্ভেচাৰৰ পিছত ফৰ্ম হৈছে সেই ইমেজটো নহয়নে এইটোতকৈ ডাঙৰ হৈছে নে নাই গতিকে যেতিয়া মেগনিফাইড হ'ব ডাঙৰ হ'ব গতিকে সেইটো আমি কি বুলি ক'ম বিবৰ্ধিত বুলি ক'ম কি বুলি ক'ম বিবৰ্ধিত বুলি আমি ইয়াক ক'ম বুজি পালানে ঠিক আছে আৰু এইটোত তোমাৰ কিতাপৰ যিটো ডায়াগ্ৰাম দেখুওৱা আছে কিতাপৰ ডায়াগ্ৰামত হয়তো চেণ্টাৰ এনেকৈ নি চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদিও পাৰ কৰিছে পাৰ কৰালেই হ'ল যিকোনো মই কৈছিলোঁ 4টা নিয়মৰ ভিতৰত যিকোনো 2টা নিয়ম ব্যৱহাৰ কৰিলে তোমালোকে উত্তৰটো পাবা গতিকে এইটো ডায়াগ্ৰামো সম্পূৰ্ণভাৱে শুদ্ধ আৰু ইয়াত ইমেজৰ যিটো চাইজ হৈছে সেইটো অবজেক্টৰ চাইজতকৈ লক্ষ্যবস্তুৰ চাইজতকৈ ইমেজৰ চাইজটো কি হৈছে ডাঙৰ হৈছে হ'ল এতিয়া আহিছোঁ আমি আমাৰ 5th কেছলৈ এইবাৰ চোৱা এইটো কি হ'ব তোমাৰ ফোকাছ এইটো চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু এইটো কি হৈছে পোল এই ডায়াগ্ৰামটো ভালদৰে মন কৰিবা কিন্তু এইটো তোমালোকে দৈনন্দিন চলোৱা বাইক টৰ্চ লাইট বা বাকী বস্তুটো তোমালোকে ইয়াৰ ইউজটো গম পাবা ঠিক আছে কেনেধৰণে হৈছে চোৱা যদি এতিয়া আমি ফোকাছত আমি বস্তুটো ৰাখি দিওঁ লক্ষ্যবস্তুৰ স্থান আমি ক'ত দি দিওঁ ফোকাছত যদি দি দিওঁ এডাল ৰেখা সমান্তৰালভাৱে গ'লে সি কোনফালেদি আহিব ফোকাছৰ মাজেৰে আহিব নহয় জানো সমান্তৰালভাৱে গ'লে কোনফালেদি আহিব ফোকাছৰ মাজেৰে আহিব ঠিক আছে আৰু এডাল ৰেখা যদি আমি লওঁ যিডাল তোমাৰ পোলত গৈ খুন্দা খাইছে ক'ত গৈ খুন্দা খাইছে পোলত গৈ যদি খুন্দা খাইছে তেতিয়া সি পোলৰ মাজেৰে আহি যাব সেই এংগল অফ ইনচিডেন্স আৰু এংগল অফ ৰিফ্লেকশ্যনটো মিলাই পিলে হ'লনে গতিকে এই দুটা এংগল মিলাই এংগল অফ ইনচিডেন্স আৰু এংগল অফ ৰিফ্লেকশ্যন মিলাই পিলে
আপতিত আৰু প্ৰতিফলিত হ'ব। এতিয়া যদি মন কৰা যে এই আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ গেপটো একেই আছে নে বেলেগ বেলেগ আছে? গতিকে যদি এইটো চোৱা দুইডাল সমান্তৰালভাৱে আহিছে, পেৰেলেলি আহিছে, নহয়নে? গতিকে যেতিয়া সমান্তৰালভাৱে আহে, পেৰেলেলি আহে, গতিকে এই বস্তুটোৱে তোমাৰ বাইকৰ বা গাড়ীৰ প্ৰজেক্টৰ হেডলাইটত চালে তোমালোকে ধৰিব পাৰিবা। তাত কি কৰে, লাইটটো কি কৰে, ফ'কাছত ৰাখি দিয়ে, আৰু ফ'কাছত যেতিয়া ৰাখি দিয়ে এইফালে তাৰ ৰিফ্লেক্টিং ছাৰ্ফেচন থাকে, তাত গৈ খুন্দা খাই পেলাই লাইটটো কি হয়, চিধাকৈ ওলাই আহে। গতিকে সেইটোৱে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ থকা এটা এপ্লিকেশ্যন, নহয় জানো? এইটো তোমাৰ কয় যে সিহঁতে হয়তো অসীমত গৈ ক'ৰবাত মিলিছে, কিন্তু সেইটো অসীমত গৈ পেলাই ক'ত মিলিছে সেইটো আমাৰ এতিয়া কনচাৰ্ণ নহয় বা নহ'বগৈ। এতিয়া আহিছোঁ আমাৰ শেষৰ কেছটোলৈ, ফ'কাছতটো আনিলোৱে। এতিয়া ফ'কাছৰ পৰা এইটো আমাৰ কি হৈছে, ফ'কাছ, আৰু এইটো কি হৈছে আমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ, আৰু এইটো কি হৈছে পোল বা মেৰু। এতিয়া ফ'কাছতকৈ যদি আগত ৰাখোঁ তেতিয়া কি হ'ব বাৰু? যদি আমি ইমেজটো অবজেক্টটো ফ'কাছতকৈ আগত ৰাখোঁ তেতিয়াহ'লে কেনেধৰণে ই ইমেজ ফৰ্ম কৰিব? গতিকে ফ'কাছত যদি আমি ৰাখোঁ সি কি কৰিব পাৰে, এটাটো তোমাৰ পলত গৈ পেলাই খুন্দা খাব। ক'ত গৈ খুন্দা খাব? পলত। আৰু পলত গৈ খুন্দা খালে সি কি হ'ব কৈ দিয়া এবাৰ, সিমানে এংগল বনাই পেলাই এংগল অফ ইনচিডেঞ্চ আৰু এংগল অফ ৰিফ্লেকশ্যনটো মিলাই সি কি হ'ব, প্ৰতিফলিত হ'ব, নহয় জানো? আৰু এটা ৰে যদি আমি আঁকিব যাওঁ তেতিয়াহ'লে সেই ৰেডাল কেনেধৰণৰ হ'ব পাৰে যে সি এনেধৰণে সি প্ৰতিফলিত হৈছে যে সি চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেৰে সি উভতি আহিছে, এনেধৰণে গৈছে আৰু সেইফালে দিয়ে কি হৈছে, সি উভতি আহিছে, নহয়নে? ইয়াৰ পৰা গৈ তাত খুন্দা খাই সি চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেৰে আহিছে। এতিয়া চোৱা এই যিটো গেপটো গ্ৰেজুৱেলি বাঢ়ি আহিছে, মানে যদি আমি এইটো ছাইডে চাওঁ তেতিয়াহ'লে সি তাত গৈ হয়তো মিলিত হ'ব পাৰে। মিলিব নেকি বাৰু? আমি ট্ৰাই কৰি চাওঁ। গতিকে এই বস্তুটো যদি আমি বঢ়াই দিওঁ, মুখ্য অক্ষক যদি আমি অলপ বঢ়াই দিওঁ তেতিয়াহ'লে আমি এইটো চালে গম পাম যে এই যিডাল ৰে প্ৰতিফলিত, যিডাল ফ'কাছত আহি খুন্দা খাইছিল, তাক যদি আমি পিছলৈ টানি দিওঁ, হ'ল, আৰু যিডাল চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজেদি গৈছে, ভাঁজ কেন্দ্ৰৰ মাজেৰে গৈছে, তাকো যদি আমি টানি দিওঁ তেতিয়াহ'লে সিহঁতে ক'ৰবাত লগ হৈছেনে? সিহঁতে ইয়াত লগ হৈ গৈছে, নহয়নে? গতিকে ইয়াত যেতিয়া লগ হৈছে, যিখিনি জেগাত লগ হৈছে, এই ধৰণে আমি তাক টানি দিলোঁ। গতিকে ইমেজটো ক'ত ফৰ্ম হৈছে, প্ৰতিবিম্ব ক'ত গঠন হৈছে, অৱতল দাপোনৰ বেক ছাইডত আহি ইমেজটো ফৰ্ম হৈছে। গতিকে গোটেইকেইটা কেছত চাবা সিহঁতে ইমেজটো অৱতল দাপোনৰ সন্মুখতে ফৰ্ম হৈছে, কিন্তু এইটো কেছত কি হৈছে, অৱতল দাপোনৰ বেক ছাইডত গৈ ইমেজটো ফৰ্ম হৈছে। গতিকে আৰু বাকীকেইটা কেছতকৈ এইটো কিয় বেলেগ, বাকী গোটেইকেইটাত ইমেজটো কেনেধৰণে ফৰ্ম হ'ব, তোমাৰ আহিছে, খুন্দা খাইছে, দুটা পইণ্ট মিলিছে, গতিকে য'ত মিলিছে বা ইয়াত মিলিছে, গতিকে সেই ইমেজটো উল্টাকৈ ফৰ্ম কৰিছে, ইনভাৰ্টেড, হয়নে? গতিকে আমি কালি পঢ়িছিলোঁ ৰিয়েল এণ্ড ইনভাৰ্টেড হয়, আৰু ভাৰ্চুৱেল এণ্ড ইৰেক্ট হয়। গতিকে অসৎ আৰু থিয়, গতিকে এইটো ক্ষেত্ৰত তাৰ যিটো প্ৰতিবিম্ব হ'ব সেইটো কি হ'ব, অসৎ হ'ব আৰু থিয় হ'ব, হয়নে? থিয় আৰু কি হ'ব, অসৎ আৰু থিয়। কিন্তু বাকী গোটেইখিনি ক্ষেত্ৰত কি হ'ব, ৰিয়েল এণ্ড ইনভাৰ্টেড। এইবোৰ ক্ষেত্ৰত কি হ'ব তোমাৰ, ৰিয়েল এণ্ড ইনভাৰ্টেড, নহয়নে? ঠিক আছে। এতিয়া আমি আহোঁ এই চাৰ্টখনলৈ, যিটো তোমালোকৰ কিতাপত এই ডায়েগ্ৰামকেইটা আকাৰ আগতেই দি থোৱা আছে, কিন্তু তেতিয়া পঢ়োঁতে তোমালোকে বুজি পাবও পাৰা বা নাপাবও পাৰা, কিন্তু ডায়েগ্ৰামকেইটা আঁকি লোৱাৰ পিছত যদি তোমালোকে এই চাৰ্টখন চোৱা, চাৰ্টখন বহুত ভালদৰে বুজি পাবা। এতিয়া চোৱাচোন বাৰু চাৰ্টখন, লক্ষ্যবস্তুৰ স্থান দিয়া আছে, প্ৰতিবিম্বৰ স্থান ক'ত হ'ব তেতিয়া আমি গম পাম, প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব আৰু প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব, নহয়নে? এতিয়া লক্ষ্যবস্তুৰ স্থানটো আমি প্ৰথম ডায়েগ্ৰামটোত কি লৈছিলোঁ, অসীমত লৈছিলোঁ। যেতিয়া অসীমত লৈছিলোঁ ইমেজটো ক'ত ফৰ্ম হয়, ফ'কাছত, আৰু যেতিয়া ইমেজটো ফ'কাছত ফৰ্ম হয় তেতিয়া তাৰ আকাৰটো, চাইজটো কেনেকুৱা হয়, অতি সংকুচিত হয়, বিন্দু আকাৰৰ হয়, সেইটো আমি পাইছিলোঁ। আৰু তাৰ প্ৰকৃতি কি হ'ব, সৎ আৰু ওলোটা। এতিয়া ওলোটা হৈছেনে নাই আমি হয়তো ধৰিব পৰা নাই, যে কিয়নো একেবাৰে বিন্দু আকাৰৰ হৈছে। তেতিয়াহ'লে আমি তাৰ পিছৰ ডায়েগ্ৰামটো যেতিয়া চাইছিলোঁ, যেতিয়া আমি লক্ষ্যবস্তুৰ ক'ত ৰাখিছোঁ, চিৰ পৰা বাহিৰত ৰাখিছোঁ, আৰু তেতিয়া প্ৰতিবিম্ব ক'ত ফৰ্ম হৈছে,
তোমাৰ ফোকাছ আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰৰ মাজত ফৰ্ম হৈছে আৰু প্ৰতিবিম্বৰ আকাৰটো কেনেকুৱা হৈছে সংকুচিত সৰু হৈছে আৰু হট আৰু উলুটা হৈছে এইবাৰ বস্তুটো কিন্তু ডিষ্টিংক্টলি আমি চাব পাৰিছো আৰু তাৰ পিছৰ বাৰত কি হৈছে যেতিয়া আমি চেণ্টাৰ অফ কাৰ্ভেচাৰত লক্ষ্য বস্তুটো ৰাখিছো তেতিয়া প্ৰতিবিম্বও ক'ত ফৰ্ম হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰত বা ভাঁজ কেন্দ্ৰত আৰু প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হৈছে একে আকাৰৰ আৰু প্ৰকৃতি কি হ'ব হট আৰু উলুটা ঠিক তেনেধৰণে যেতিয়া আমি আৰু অলপ আগুৱাই গৈছো চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু ফোকাছৰ মাজত ৰাখিছো লক্ষ্য বস্তুটো তেতিয়া আমি কি কৈছো চেণ্টাৰৰ পৰা অলপ আঁতৰত মানে ইমেজটো ফৰ্ম হৈছিলে পিছলৈ আৰু প্ৰতিবিম্বৰ আকাৰটো কেনেকুৱা আছিল বিবৰ্ধিত মই এই ডায়াগ্ৰামটো কিতাপতকৈ অলপমান বেলেগকৈ আঁকিছো তোমালোকে ট্ৰাই কৰিব পাৰা নহয় জানো আৰু প্ৰতিবিম্বৰ প্ৰকৃতিটো কেনেকুৱা হ'ব হট আৰু উলুটা আৰু ঠিক তেনেধৰণে লক্ষ্য বস্তুৰ স্থান এইবাৰ ক'ত দিছো ফোকাছত যেতিয়া ফোকাছত হ'ব অসীমত মই ইয়াৰ ইউজটো কৈছিলো যে এনেকুৱাকে ক'ত ইউজ হয় অসীমত হ'লে প্যাৰেলালি ৰেজবোৰ আহিছে মানে গাড়ীৰ হেডলাইটত বা আমাৰ টৰ্চ লাইটত আমি অৱতল দাপোন ইউজ কৰো হয়নে আৰু তাৰ হেইটো কি হ'ব প্ৰতিবিম্বৰ আকাৰটো কেনেকুৱা হ'ব অতি বিবৰ্ধিত ডাঙৰ হ'ব আৰু প্ৰকৃতিটো কি হ'ব হট আৰু উলুটাই হ'ব আৰু পাঁচটা কেছ আমি পালো য'ত প্ৰতিবিম্বৰ প্ৰকৃতি কি হট আৰু উলুটা কিন্তু 6 নম্বৰ কেছটোত ডিফাৰেন্স আছে চাবা যেতিয়া পি আৰু এফৰ মাজত ৰাখিলো প্ৰতিবিম্বৰ স্থানটো ক'ত হ'ব দাপোনৰ পিছফালে আৰু যেতিয়া দাপোনৰ পিছফালে হ'ব প্ৰতিবিম্বৰ আকাৰটো আমি দেখিছিলো ডাঙৰ হৈ যায় আৰু সেইটো কেনেকুৱা হৈছে অহত আৰু থিয় হৈছে গতি এইটো এটা কেছ এটা কেতিয়াবা প্ৰশ্ন সুধিব পাৰে যে অৱতল দাপোনৰ ক্ষেত্ৰত অহত আৰু থিয় প্ৰতিবিম্বৰ প্ৰকৃতি গঠন থিয় প্ৰকৃতিৰ ইমেজ ফৰ্ম হয়নে নহয় তেনেকুৱা প্ৰতিবিম্ব গঠন হয় নে নহয় তেনেকুৱা প্ৰশ্ন আহিব পাৰে গতি পাৰে নে নোৱাৰে বাৰু পাৰে যেতিয়া আমি অবজেক্টটো ক'ত ৰাখিম পি আৰু এফৰ মাজত ৰাখিম গতি এইখিনি কথা ধ্যান ৰাখিবা আৰু ইউজ যদি তোমাকে জানিব বিচৰা অৱতল দাপোনৰ যেনেকৈ ডেন্টিষ্টৰ ওচৰত যদি কোনোবাই গৈছা আজিলৈকে তেতিয়া ডেন্টিষ্টবোৰে দাঁতৰ ইমেজবোৰ চাব বিচাৰে অলপ ডাঙৰকৈ চাব বিচাৰে দাঁতবোৰ সৰু সৰু তেতিয়া তেওঁলোকে তাত কি কৰে এখন আইনা লগাই যিখন কি হয় তোমাৰ অৱতল দাপোনেই হয় যাৰ জৰিয়তে তেওঁলোকে কি কৰে ইমেজটো ডাঙৰকৈ চাব পাৰে গতিকে তেনেকুৱা ইউজ অৱতল দাপোনৰ আৰু কি থাকিব পাৰে তোমাকে এটা এটলিষ্ট ইউজ তোমাকে কমেণ্ট কৰি জনাবা ঠিক আছে এতিয়া আমি আহিছো উত্তল দাপোনৰ কেছলৈ উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব গঠন কেনেকুৱা হ'ব উত্তল দাপোনৰ ক্ষেত্ৰত গঠনটো একেবাৰে সহজ ইয়াত মাত্ৰ দুটাই কেছ হয় এটা হয় আমি অবজেক্টটো অসীমত ৰাখিছো আনটো অসীম আৰু মেৰুৰ মাজত যিকোনো এটা জেগাত ৰাখিছো ঠিক আছে অসীম আৰু পোলৰ মাজত যিকোনো এটা জেগাত ৰাখিছো এতিয়া যেতিয়া আমি অসীমত ৰাখিম অসীমৰ পৰা ৰেজবোৰ আহিছে আহি এনেধৰণে আহি সি এইখনৰ পৰা কি হৈছে প্ৰতিফলিত হৈছে গতিকে সিধা আহিলে আমি কি পাইছিলো যে সি ফোকাছৰ পৰা আহি থকা নিচিনা লাগিব গতিকে বা ফোকাছৰ পৰা গৈ থকা নিচিনা লাগিব গতিকে এই যিটো গ'ল ইয়াত আহি ফোকাছত হ'ল আৰু এই পিনৰ পৰাও যেতিয়া সি গৈছিলে এনেধৰণে গৈ তোমাৰ খুন্দা খাই এইফালে উভতি আহিছে গতিকে ক'ৰ পৰা অহা নিচিনা ফোকাছৰ পৰা গতিকে ইমেজটো তাৰ ক'ত ফৰ্ম হ'ব এইটো জেগাত ফোকাছত গতিকে এই যিখন লিষ্টখন দিয়া আছিলে তাত তোমালোকে চালে গম পাবা যে লক্ষ্য বস্তুৰ স্থান ক'ত দিয়া আছে অসীমত তেতিয়াহ'লে অবজেক্টটো যদি আমাৰ অসীমত থাকে ইমেজটো ক'ত ফৰ্ম হ'ব ফোকাছত আৰু সাইজটো কেনেকুৱা হ'ব অতিশয় সংকুচিত বিন্দু আকাৰৰ নহয় জানো বিন্দু আকাৰৰ হৈছে অতিশয় সংকুচিত হৈছে আৰু এইটো ইমেজ কেনেকুৱা হ'ব অহত আৰু থিয় প্ৰকৃতিটো কেনেকুৱা হৈছে অহত আৰু থিয় কিয়নো ইয়াত আমি স্ক্ৰীনখনৰ পৰা ফ্ৰণ্টত ধৰিব পাৰিছো জানো দুইডাল ৰেজে সঁচাসঁচিকে লগ হৈছে জানো নাই হোৱা গতিকে যিহেতু সঁচাসঁচিকে লগ হোৱা নাই গতিকে ইমেজটো তোমাৰ কেনেকুৱা হ'ব ইয়াত অহত হ'ব যি কনকেভ মিৰৰ ক্ষেত্ৰত আমি যেতিয়া চাইছিলোঁ তাত সঁচাসঁচিকে দুডাল ৰে কটাকটি কৰিছে আৰু য'ত কৰিছে তেতিয়াহ'লে সেই ইমেজটো কি হ'ব তোমাৰ হট ইমেজ হ'ব আৰু এই এমএনটো অৱতল দাপোনৰ ক্ষেত্ৰত আমি ইমান লিখি থকা নাই যাতে বস্তুটো লেতেৰা যেন নালাগক বা কনফিউজ তোমালোকে নোহোৱা এমএনটো কি আছিল আমি প্ৰথম ভিডিঅ'টোত পঢ়িছোঁ এইখিনি কি হয় এপাৰেচাৰ নহয় জানো অসমীয়াত কি বুলি কয় গবাক্ষ বা ছিদ্ৰ ঠিক তেনেধৰণে ছেকেণ্ড কেছটোতো আমি আহোঁ যে মেৰু আৰু অসীমৰ মাজত যিকোনো এটা পইণ্টত যদি লওঁ তেতিয়াহ'লে চোৱা ৰে এডাল গৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰলৈ যোৱা নিচিনা লাগিছে গতিকে সি চেণ্টাৰ অফ কাৰ্ভেচাৰলৈ যেতিয়া গৈছে তেনেধৰণে সি আকৌ সেইটো লাইনতে সি উভতি আহিব নাহিব জানো আৰু এডাল যদি পেৰেলেলি গৈছে সি ক'ৰ পৰা উভতি অহা নিচিনা লাগিব ফোকাছৰ পৰা গতিকে এইখিনি জেগাত দুইটা ৰে কি হৈছে আকৌ লগ হৈছে যেতিয়া তোমালোকে বনাবা অবজেক্টটো দেখাইছে এ বি তেতিয়া ইমেজটো এ ডেছ আৰু বি ডেছেৰে তোমালোকে আকৌ দেখাব পাৰা ইয়াতো তেনেকৈ আমি নামাকৰণ কৰিব পাৰোঁ বা নকৰিলেও কথা নাই
এতিয়া এ ডেছ বি ডেছ পালোঁ গতিকে ইয়াত চোৱা অবজেক্টৰ চাইজটো কি হ'ব সংকুচিত হ'ব ইমেজৰ চাইজটো অবজেক্টৰ চাইজতকৈ ইমেজৰ চাইজটো সৰু হ'ব গতিকে ইয়াত কি হৈছে সংকুচিত হৈছে আৰু এইটোত কি হৈছে অতিশয় সংকুচিত হৈছে আৰু ইয়াতো চোৱা থিয় হৈছে নে নাই থিয়ৰ লগত যদি থিয় হয় তেতিয়াহ'লে অসৎ হ'ব নে সৎ হ'ব বাৰু গতিকে যদি থিয় হয় ই সদায় কি হ'ব অসৎ হ'ব আৰু যদি ওলোটা হয় তেতিয়াহ'লে সি সদায় কি হ'ব সৎ হ'ব গতিকে এইখিনিয়ে হৈ গ'ল আমাৰ উত্তল দাপোনৰ দুটা কেছ এতিয়া উত্তল দাপোনৰ যদি ইউজৰ কথা ক'ব যাওঁ উত্তল দাপোন আমি ক'ত ইউজ কৰিম ইয়াত আমি যদি ইমেজকেইটা চাওঁ ইমেজকেইটা সৰু হৈছে নে নাই গতিকে গাড়ী আইনাত যিখন ৰিয়েৰ ভিউ মিৰৰ বুলি কয় পিছফালৰ আমি গোটেইখিনি দেখা পাওঁ তাত চাব বহুতবোৰ বস্তু মানে তাত চাব পাৰি বহুতবোৰ বস্তু একেলগে তাত ওলাই থাকে গতিকে সেইখিনিত কাৰণে কি হয় সৰু সৰুকৈ ওলায় হয়নে গতিকে গাড়ী আইনাত কনভেক্স মিৰৰ ইউজ কৰা হয় আৰু গাড়ী হেডলাইটত কি ইউজ কৰা হয় কনকেভ মিৰৰ ঠিক আছে গতিকে এই দুটা হ'ল তাৰ ইউজ গতিকে আজি আমি কি কি শিকিলোঁ কনকেভ মিৰৰ ক্ষেত্ৰত প্ৰতিবিম্ব গঠন কেনেধৰণে হ'ব সেয়া শিকিলোঁ উত্তল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ব গঠন কেনেকৈ হ'ব সেয়া শিকিলোঁ উত্তল দাপোনৰ কি ইউজ হয় অৱতল দাপোনৰ কি ইউজ হয় এইখিনি তোমালোকে পঢ়া প্ৰেক্টিছ কৰা আৰু ভিডিঅ'টো কেনে পাইছা জনাবা যদি চাই ভাল পাইছা ইমানখিনিলৈকে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো ধন্যবাদ জয় আই অসম